শপত গ্রহণ হল মই ধন্যবাদ দিছি আমার আগ্রামা মহিলারী স্যারক আর আমার হিমন্ত বিশ্ব শর্মা স্যারক মই ধন্যবাদ দিছি। আজি 2টা বজাত মই শপত গ্রহণ করিলো আর অফিস করিম মই অফিস এতিয়ালৈকে করা নাই। অফিস স্টাফ বিলাকক আমার অফিসার বিলাকক মাতি পেলাই বিভাগীয় যে দায়িত্ব এই দায়িত্বর ডিপার্টমেন্ট এই ডিপার্টমেন্টর সম্পর্কে মই আগত বুঝি লম। বুঝার পিছত মই অটনিৰ পৰা কৈ আছোঁ যে ৰাইজৰ স্বাৰ্থৰ কাৰণে মই কাম কৰিম, যাতে আমাৰ হাগ্ৰামা মহিলাৰীৰ যি সপোন এই সপোনটো যাতে বাস্তৱত থাকে হয় এইটো মই কামনা কৰিছোঁ। আৰু মই ঈশ্বৰৰ পৰা আৰু ৰাইজৰ পৰা মই আশীৰ্বাদ বিচাৰিছোঁ যাতে সকলোকে মই মৰম দিব পাৰোঁ এইটো আশা কৰিছোঁ। আৰু সকলোৰ যি নেকি সমস্যাবিলাক আছে এই সমস্যাবিলাকক যিমান পাৰোঁ সমাধান কৰাৰ কাৰণে মই চেষ্টা কৰিম। আৰু যি ডাঙৰ ডিচিশ্যন ল'ব এই ডাঙৰ ডিচিশ্যনবিলাক ডিপাৰ্টমেণ্টেল অকলে ডিচিশ্যন ল'ব নোৱাৰে। আমাৰ BTCৰ কেবিনেট মিটিং বহে, এই কেবিনেটত আৰু আমাৰ হাগ্ৰামা মহিলাৰী ছাৰ আছে, চিফ আছে, তেখেতৰ এডভাইচ আৰু নিৰ্দেশতে মই কাম কৰিম। বেলেগ এইটোকে কৈছোঁ মই বিভাগীয় আমাৰ অফিচাৰবিলাকৰ লগত মাতি পেলাই মিটিং কৰিব লাগে। ক'ত কি হৈছে হোৱা নাই, ক'ত বেদখল হৈছে না হোৱা নাই, আমাৰ ৱাইল্ড লাইফৰ ব্যৱস্থা কেনেকুৱা আছে, কেনেকুৱা আমি আমাৰ বন ফৰেষ্টটো আমি কেনেকুৱা সুৰক্ষা কৰিম, প্ৰটেকশ্যন কৰিম, ৱাইল্ড লাইফটো আমি কেনেকুৱা প্ৰটেকশ্যন কৰিম আৰু কেনেকুৱা আগবাঢ়ি যাম, এইবিলাক গোটেই বস্তুটো লাহে লাহে আজি মানে গোটেই কথাটো মই ক'ব নোৱাৰিম, যিহেতু আজিহে প্ৰথম মই শপত গ্ৰহণ লৈছোঁ আৰু কোনো অফিচাৰ লগত মই এতিয়ালৈকে আলোচনা কৰা নাই। লগ পাইছোঁ কিন্তু এনেকুৱা বিভাগীয় ভিতৰুৱা ওপৰত আৰু ভিতৰত কি হৈছে হোৱা নাই এইবিলাকক মই এতিয়ালৈকে মই আলোচনা কৰা নাই।